हेलो फ्रेंड्स, आज मैं दाल मखनी बनाम। दाल मखनी बनाबो कारणे मैं माटी दाली লৈ লৈছো। देखिसे ना गोटा माटी दाली লৈ লব। এখিনি মই 5 ঘন্টাৰ কাৰণে ভিজাই কিনে ৰাখি দিম। এতিয়া মই কুকাৰ এটা লৈ লৈছো। তাতে ভিজাই ৰাখিছিলো যে মাটি দালিখিনি ইয়াতে মই দি দিম। আৰু ইয়াতে মই 2 গ্লাস পানী দিম। 2 গ্লাস পানী দি দিছো। ইয়াতে আকৌ মই অকমান গোটা গৰম মছলা দিম। এটো হৈছে ডাঙৰ ইলাইচি, সৰু ইলাইচি, তাৰ পিছত এটো জাবিত্ৰী ফুল আৰু দালচিনি টুকুৰা এটা, লং দুটা, এটো সৰু ইলাইচি দি দিছো। এখিনি মছলা দি দিম। আৰু এটো মই 1 চামুচ নিমখ দি দিছো। সোৱাদ অনুসৰি দিব নিমখটো। তাৰপিছত হালধি পাউডাৰ তে 2 চামুচ ৰিফাইন অইল দি দিম। মই 5টা সিটি অহালৈকে বইল কৰি লৈ লম। এতিয়া মই মছলা ৰেডি কৰিম। তাৰ কাৰণে মই 2টা বিলাহী লৈ লৈছো, এটা পিয়াজ, এটা নহৰু আৰু আদা এটুকুৰা লৈ লৈছো। মই আদা নহৰুখিনি মই বঢ়িয়াকে গ্ৰাইণ্ডাৰত পিচি লম। মই 5টা সিটি আহি গৈছে। এতিয়া কুকাৰটো মই বন্ধ কৰি লম। এতিয়া মই ইফালে কেৰাহী এটা লৈ লৈছো। কেৰাহীটো ভালকে গৰম হ'ব দিম মই। এতিয়া মই ইয়াতে তেল দি দিছো, সৰিয়হ তেল। এতিয়া মই তেলখিনি গৰম হোৱাৰ লগতে 2টা তেজপাত দি দিছো। এতিয়া মই এইখিনি একেলগে দি দিছো মছলাখিনি। প্লেটখনত অলপ পানীও দি দিছো মই। এই মছলাখিনি ভালকে ফ্ৰাই কৰি লম মই। এতিয়া মই ইয়াতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, যি মছলা আছে আৰু আপোনাৰ লগত দি দিব 1 চামুচ 1 চামুচ। এতিয়া মই চিকেন মছলাও দি দিছো। তাৰপিছত কাশ্মীৰী লাল মিৰ্চ দি দিছো। আৰু কচুৰি মেথি অলপ এনেকৈ কৰি মোহাৰি পেলাই দি দিছো। এতিয়া মই এই মছলাখিনি ভালকে ফ্ৰাই হ'ব দিম। এতিয়া মই ঢাকুন লগাই দিছো। 5 মিনিটৰ কাৰণে লো ফ্লেমত ৰাখি ফ্ৰাই কৰি লম। মই মছলাখিনি চেক কৰিম। আমাৰ মছলাখিনি ৰেডি হৈ গৈছে। বুজিছে না? দালিখিনি ইয়াতে ঢালি দিম। এতিয়া মই অলপ সময় ইয়াক তেনেকৈ কেৰাহীত বইল হ'বৰ কাৰণে থৈ দিম। আমাৰ উতলিছে এতিয়া। দেখিছে নহয়? আৰু অলপ সময় উতলিব দিম মই। এতিয়া আমাৰ ৰেডি হৈ গৈছে দাল মাখনি। দেখিছে না ফ্ৰেণ্ডছ? এতিয়া লাষ্টত মই ফ্ৰেণ্ডছ 1 চামুচ ঘি দি দিম দেই। এতিয়া ঘি বা বাটাৰ দিব পাৰে আপুনি। তেতিয়া মানে টেষ্টটো বহুত ধুনীয়া আহে। তেনেকৈ ৰেষ্টুৰেণ্টবিলাকত আমি খাওঁ দাল মাখনি, একদম সেম লাগে। আৰু লাষ্টত ঘি বা বাটাৰ দি দিব 1 চামুচ। মই ঘি দি দিছো। আৰু তাৰপিছত অলপমান ধনিয়া পাত দি দিম। দেখিছে না ফ্ৰেণ্ডছ কালাৰটো? একদম যেনেকৈ আমি ৰেষ্টুৰেণ্টবিলাকত খাওঁ তেনেকৈ হৈছে না? ভাত বা ৰুটিৰ লগত বহুতেই টেষ্টি লাগে খাবৰ কাৰণে। এবাৰ ট্ৰাই কৰিবচোন। গোটেই সহজ। এতিয়া মই গেছটো বন্ধ কৰি দিম। আমাৰ ৰেডি হৈ গৈছে ফ্ৰেণ্ডছ দাল মাখনি। আপুনি ওপৰত ক্ৰীমো দিব পাৰে। মই ক্ৰীম দিয়া নাই। দেখিছেনে ফ্ৰেণ্ডছ?